ঐ na 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 গুড মৰ্ণিং দিজাজি ও মৰ্নিং ওলালি আজি ইমান সোনকালে উঠলা জি আজি টোপনি আনা এ ভিন্দ এ হৈছি জ ৰাতি যি হতৰে আছ আৰু ইটা টোপনি নামৰা বুলি কলি মই বিশ্বাস কৰিম আৰু কিয় এনকে চাই আছ হা নহয় এ ভিন্দ ইটো আৰু আপনি কাৰ হাফ পেণ্ট পিন্ধছি ও আমার তেল চুরার হাফ পেন্ট হা কত আর হাফ পেন্ট কিনি ফেলে পয়সা খরচ করো তারে হাফ পেন্ট পিন্ধি ফেলে দাউরবা যাও দেহা ভালে থাকলিহে মন ভালে থাকবো অলপ এক্সারসাইজ কৰি আউরবা হাও আপনি আগতে কিয় আকৌ নাই ময়ো গেলো হয় নহয় ইটা আকৌ নহয় ৰবক ময়ো ওলে হো ও হুলালি তুমি মোৰ লগত দাউরবা যাবা নালগে বাইরে গম পালি দুই ফাল লাগব মোক আজি যাবা নালগে দা হুলালি মই একলা নাচনো মই যামেই ও হুলালি নালগে নেকি অ ভিন্দ গুৱাহাটীত মই 4টা বজাতে উঠি 5 কিলোমিটাৰ দাউৰো ৰবক আপনি মই ওলে আহিছো হাও এই দুহু বায়েকত কিয় মাৰাত্মক বস্তুৱে ৰবাছা তোকো ক'বাত নালা চলাই ভাল থৈম অ ভিন্দ বলক বলক অ বলা হুলালি হো পূজা অহ হাই ৰবাছো ৰবা মই তোমাক ভাৰত কিয় বেছি ভাল পাওঁ কিন্তু ভয় লাগে প্ৰকাশ কৰবা নোৱাৰো হৈছে যাক আপোনাৰ মুখৰ এটা পেটৰ এটা আজিহে বুজি পাইছো মই কি কৰিলো তোমাক মোক কিয় বেয়া পাইছ একাৰণ যে আপুনি একলা একলা দাউৰবা আহিছে মোক কিয় লগ ধৰা নাই ময়ো তো আহিব পাৰিলো হয় কি যি কম তোমাক অ ৰাতিপুৱাই মই একো নাখাকে বাইৰে মোক ইটো কৰবা নেদে সেইকাৰণে দাউৰবা বুদ্ধিকে 2 পেক মান মাৰি যাও পূজা তুমি আহি থাকাছো মই যাওঁ অ ভিন্দ ৰব ৰব আহা অ ভিন্দ কুলালি তুমি লাহে লাহে আহি থাকা অ ৰব হে তই এই ড্ৰেছত তই ৰাতিপুৱাই কিয় দাউৰবা আহা তোক চেক কৰবাৰ কাৰণে মই ভণ্টিৰ ড্ৰেছ পিন্ধি আহা কৰছো মই কি কৰিলো তই কি কৰলি কাঞ্চাৰ যে আকৌ সদায় ৰাতিপুৱাই জকবা আহা আৰু গেলা হাপা গিলবা আহা ঘৰত দি আছো মজা হা কি পাল্লাত পৰলো মই অ ভিন্দ কোনি এইটো কোনি বলা ঘৰক লাগি আজি তাপলা ভাতে দিব বলা বাইৰে এইটো ঐ লংকে লংকে ঐ শুনছা না কি হলে ঐ তাড়াতাড়ি ইফলে আ ধেত তেৰি পুৱাৰ পৰা এক খেলা ভালকে খেলবা নাদলাকে কি হলে তাড়াতাড়ি কো পুৱাৰ পৰা এক মিনিট সময় ভালকে বেজা নাই তই দেখ কি হৈছি ঐ বেছি পেক পেকে নাথকিবি চলি কিবা খং উঠব গলত ধৰি ছিঙি আনিম তোৰ ঐ মই বাইপেৰে তুই দিনটো বহি ঘুমাই থকা বুলি ভাবছা নেকি তই মোৰ আগত বেছি লেকচাৰ নেদবি তই গৰুক পানী খোৱা যোৱাৰ পৰা ধৰ মোবাইলটোৱে পিটকি আছায়ে এ হ'ব দে অলপ মুখা নিশাক তোৰ লো নহলে আপফালে মৰবি তই দেচৰ কথাটো ক কি মই গাঁৱৰ 7টামান মানুহ মাতো বিচাৰখানা যিয়ে কৰিম কিহৰ বিচাৰ পাতাই তই আৰু তই গাঁৱৰ সভাপতি হলি বুলিয়ে নিজৰ মতলবত জিতি কাম কৰি নাথকিবি দে
অ পিছত আৰু চাবি হাতী যাৰ মাখি হৈ দেখবি আৰু কথাতেই আছে ৰাইজে ৰজা আৰু কিবাকে যদি তই সভাপতি পদৰ পৰা গুচিয়ে দে তেতিয়া ৰেজুল হৈ দেখবি তই তেত চালা কুকুৰ তই তাৰমানে তেল চুৰাৰ হৈয়ে কৈ আছা ঐ মই তেল চুৰৰ হৈ কথা কোৱা নাই জাষ্ট তোক মই এটা আগজাননীহে দিছো ঐ মই গাঁৱৰ সভাপতি হৈ চব মোৰ মতে হ'ব লাগব এ হৈছি যায় জব বাজি তই লক্ষী পূজাত পইচা নাছিলিয়ে এতিয়াও মই আক্ৰান্তাৰ কাৰণে শুনিয়ে থাকো তোৰ ধৰি মই কেতিয়াবা ৰজত পৰি মৰিব লাগব ঐ বেটা সেই পইচা দি ধোন তই লং পেণ্ট চাৰ্ট লৈছে মই কি জানো তই যে এইগিলাখন কাম কৰি কিনে মই কাপোৰ দিছে এই লংকে হল বুলি নিজৰ খাই চব কাম কৰিব নোৱাৰিয়ে কৰবে যদি নৰাই আগে যা তই দায়িত্ব ল'বা কাৰণে ও পইচা মাৰবা কাৰণে ঐ তই মনে মনে থাকবি না গলত ধৰি কাটিম তোৰ ও দেউতা পূজা বুলি দুইখা মানুহগিলা পইচা দেই তোৰ এখানে পইচা মাৰবা বেয়া নালগে আৰু আমাৰ তো অলপ আছে আৰু তোক এটা কথা কম তই শুনবি না কি কথা ক তোক আজিকালি আমাৰ গাঁৱত কিবা পূজা উজা পাতলি একো যে পদত নেদে কিয় জানা না কে কাৰণ তই যে পইচা মাৰা সেইকাৰণে গাঁৱৰ সভাপতি তোক ক'ত থৈ দেই আৰু পূজা সভাৰ সম্পাদক সভাপতি বেলেগক ক'ত থৈ দেই এই তই বেছি বকি আছা আঞ্জাখিনি কাট মই গাঁৱৰ পৰা আহো আৰু তোক যদি তেল চুৰাত লগ লগা দেখা পাওঁ মোৰ হাত তোৰ পিঠি হ'ব এ যায় যা এ বাদ দি আঞ্জা পিছত কাটিম ভিন্দো চাহ লওক অ চাঞ্চ দে লওক কেনেকে চাহ আছে ভিন্দো চাহ দক বেলেগ নহয় মই আজি অলপ আচৰিত হৈছো কিয় ভিন্দো কিয় আচৰিত হ'ল নহয় তুমি যে আজি লাল চাহ আনছ তুমি নিজে বনাইছ না অ ভিন্দো ময়ে বনাই আছো দক চাহ তাহ বনাবৰ অভ্যাসে নাই টাউনত থাকলে মই কিনি খাওঁ নহয় অ হুলালি তুমি আমাৰ গাঁৱত 6 মাহ মান থাকি য বহুত শিকবা পাৰবা আৰু ভাত বনা চাহ বনা যদি তুমি ইটাতে নিশিক বিয়াৰ পিছত সৰেৰেতেৰ ঘৰত যাই পেলাই শিকবা নেকি তেতিয়া তোমাৰ নিজৰে লাজ লাগব আৰু চাহত বেছিকে চেনি দিছ নেকি অ ভিন্দো আজিকালি চাহ বনা ভাত বনা এগলা আকৌ ডাঙৰ কথা নহয় ইউটিউবতো চাহ বনাব পাৰি আৰু ভিন্দো আপোনাৰ চুগাৰ আছে নেকি অ হুলালি ইউটিউবত চাই শিকা আৰু ঘৰত বনা বহুত বেলেগ আৰু আজিকালি মই চেনি বেছিকে খাওঁ মোৰ চুগাৰ নাই অ ভিন্দো চাহ কাপ খাওঁ ঠাণ্ডা হৈ যাব আৰু খাই কেনে কিন্তু কমেণ্টটো দিব দক অহ দে দে কি বলেছ তুমি কিয় ভিন্দো চেনি বেছি হৈছে নেকি চেনি অ নিমখৰ টাবত খাবা পাৰা নাই তুমি চেনি দিছ না নিমখ দিছ অ ভিন্দো মই চেনিত টেমাৰ পৰা চেনি এৰিছিলো নিমখ আৰু ক'ৰ পৰা আহিল তুমি চেনিত টেমা নিমখত টেমা চিনি নাপ তুমি আৰু মোক ভাত বলি খুৱাবা আৰু ৰবাছো এইটো কি পিন্ধছ তুমি লং পেণ্ট লংপেণ্ট বুলি মই গম পাইছো এই গৰমত তুমি চেপা মাৰা লংপেণ্টটো পিন্ধি আছ তোমাৰ অলপ গৰম লগা নাই অ ভিন্দো মই নিজৰ পছন্দ মতে কিনছো আৰু আজিকালি এগলাই পিন্ধে আপোনাৰ কি পছন্দ লগা নাই পছন্দ লাগাৰ কথা নাই তুমি ঘৰতে আছ এটা লুজ লংপেণ্ট পিন্ধি থাকবা নৰ তুমি আজি মোৰ লগত বজাৰত যাবা তোমাক একজন মই কাপোৰ কিনি দিম দে আৰু তুমি ইমান গৰমত থাকলি মোৰে ভাল নালগে কিবা আজি যাওক যিহে কাপোৰ কিনি দিয়া মানুহটো আপোনাক বিশ্বাস কৰা আৰু পানী নহা খালত জাপ দিয়া একে কথা এন্ধ্ৰে ভিনেক আৰু ফুল খেলাকে বস্তিটোতে কি কৰি আছে ৰ কি কৈ আছে শুনি ল ৰ ঐ হুলালি কথা অলপ চালি জাৰি চাই কবা তোমাক কাপোৰ দিম বুলি কৈছো দিমে লাগা হলি 7 দিন নাখাকে থাকিম য তুমি তাড়াতাড়ি ওলাগে ঐ কি নাখায় তই কি নাখা আৰু একবাৰ কচোন নহয় মানে মই মদ নাখাও বুলি কৈছিলো হয় না বুজা য তোমাক যি কৈছিলো তাড়াতাড়ি কৰাকে য অ ভিন্দো যাও ও হুলালি অ কাপটো লৈ য ঐ আজি মোৰ কাৰণে এটা ব্লাউজ আনবিচোন ৰঙা ৰঙৰ আনবি কিন্তু অ যা পইচা 500 উলে দিগে মই ওলাও যা অ ৰ ব্লাউজ এটা কিনবাৰ কাৰণে 500 টকা কিয় লাগে আৰু বইনিটো আইছি কিবা দিবা লাগে মই দিম নহয় তই হেগলা মাথা মাৰবা নালগে আৰু তই কি কৈ আছিলি মই হেগলা শুনা পাও নাই বুলি ভাবছা নেকি সব শুনা পাইছো মই বা তই তাকো শুনা পাইছা তোৰ কাণ খানটো হৱাকাই না আনে আৰু হুলালিটো ইমান বছৰৰ মূৰত আছি তাক একযোৰ কাপোৰ দিবা নালাগিব নলবা দুহু তাই বেয়া পাব আৰু তাই কাপোৰযোৰ খুজি আছে তাই দিলি ভালে পাব আৰু মানুহক ক'ব পাৰব বোলে ভিনি একযোৰ কাপোৰ দিছি দে সেইখিনিও বুজি নাপাও তুমি দে হ'ব দে পইচাটো লবিয়া সেইয়া সেইকাৰণেতো তোক মোৰ মস্ত ভাল লাগে যা মই যাই আছো যা খৰি কেইডাল থৈ ফালে এ ৰ এটা কিন্তু চৰ্ত আছে কি চৰ্ত সাগৰিকাও কিন্তু লগত যাব এ যা হ'ব যা